আমাৰ এইফালে সব ৰেডি হৈ আছে, বেগ চেগ বান্ধি অলমোষ্ট ৰেডি। তাৰ পৰা গাড়ী বাহিৰত আছে, অলমোষ্ট এয়া বেগ চেগ ভৰোৱা হৈ গৈছে। তো এটা এটাকৈ ভৰাইছোঁ, বহুত বেগ ওলাই দেই। ঠাণ্ডা দিনত গ'লে এইটোৱে বৰ দিগদাৰ। আমাৰ গাড়ী ওলোৱা হৈ গৈছে অলৰেডি, যাবৰ কাৰণে ৰেডি। নিক ৰেডি? কৃষ্ণ বাবু কৃষ্ণ পাই গ'লোহি। তাৰপৰা এইবোৰ বস্তু চস্তু নোমোৱা হৈছে আৰু। বিনু যায়গৈ, বাই 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 বাই। ফাইনেলি আমি এতিয়া আহি পেলাই কামাখ্যা ষ্টেচন পালোহি। আমাৰ ট্ৰেইন ৰেডি হৈ আছে, এইখন ট্ৰেইন যাবৰ কাৰণে। আমাৰ এইটো ৰ'বা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ পিছত আহিলোঁ ব্লগ, মানে বহুত দিন ঢালা নাছিলোঁ। আজি আমি এইফালে গৈ আছোঁ, টাইটেলৰ থাম্বনেইল লিখিছে, আপোনালোকে গম পাইছে ক'ত যাব ওলাই আছোঁ। আমি গৈ আছোঁ, গম পাবই আৰু আপোনালোকে চাই থাকক ব্লগটো, আমি ক'ত ক'ত গৈ আছোঁ। তো এয়াই এতিয়া বৰ্তমান ৰেডি হৈছোঁ আৰু, কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'ল। তো আমাৰ এইফালে সব ৰেডি হৈ আছে, বেগ চেগ বান্ধি অলমোষ্ট ৰেডি। তাৰ পৰা গাড়ী বাহিৰত আছে, পাৰ্ক কৰা হৈ আছে। আমি তাৰ পৰা ওলাম আৰু লাহে লাহে। 10টা এতিয়া কেইটা বাজিলে? 9টা 28। আমি 10টা বজাত মানে পূৰা টাৰ্গেট এটা আছে, আমি 10টা বজাত ওলাব লাগিব। মানে আমাৰ 3টা বজাত ট্ৰেইন আছে, কামাখ্যাৰ পৰা আছে ট্ৰেইন। তো সেইকাৰণে যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু। সেয়া নিক ওলাই আছে। তো সেয়াই বা আকৌ এইফালে কাপোৰ বান্ধি হোৱাই নাই। ইয়াৰ কাপোৰ অলৰেডি কিমান যে কাপোৰ ওলাই, ঠাণ্ডা দিন নহয় জানো, বহুত কাপোৰ ওলাই, বান্ধি শেষেই হোৱা নাই এতিয়ালৈকে। এয়া বেগ চেগ ভৰোৱা হৈ গৈছে। তো এটা এটাকৈ ভৰাইছোঁ, বহুত বেগ ওলাই দেই। ঠাণ্ডা দিনত গ'লে এইটোৱে বৰ দিগদাৰ, কিন্তু মানে উপায় নাই, কি কৰিব। তো গৈ আছোঁ, চাই থাকিব ব্লগটো। আমাৰ আৰু কেইটামান, আৰু 10টা বাজিব এতিয়া, বেছি সময় নাই আৰু, যাব সময় হৈছে আৰু। আমাৰ গাড়ী ওলোৱা হৈ গৈছে অলৰেডি, যাবৰ কাৰণে ৰেডি। নিক ৰেডি? বা এইফালে ৰেডি। বা গাটো বেয়া মানে এইবাৰ, খুবেই বেয়া, কিন্তু উপায় নাই আৰু ন। অলৰেডি টিকেট চিকেট হৈ গ'ল যিহেতু, নোযোৱাকৈতো থাকিব নোৱাৰি। গেট চেট মাৰিছোঁ, ঘৰটো এৰিলোঁ আৰু। বাই বাই। আমি আহি বিষ্ণু মন্দিৰ পালোঁ। আমি গুৱাহাটীৰ ফালে যেতিয়া অহা হয়, তো আমি আহি পেলাই ইয়াতে অলপ সেৱা কৰি পেলাই সেই ভ্ৰমণটোলৈ আমি যাত্ৰা আৰম্ভ কৰোঁ। সেইবুলি ভাবি পেলাই বিষ্ণু মন্দিৰত সোমাই পেলাই অলপ সেৱা কৰিলোঁ। আমি আহি পালোঁহি এতিয়া আমলিঘাট। মানে কি, আমি গুৱাহাটী চাইডে আহিলেতো আমি ইয়াতে সোমাই পেলাই চাহ তাহ অলপ খাই লওঁ। চাহ তাহ খাবৰ কাৰণে বাহঁত সোমাইছে, মই খোৱা নাই। মানে মোৰ অলপ মানে খাব মন যোৱা নাই। ভাত কেইটামান খাইছোঁ কাৰণে খাব মন যোৱা নাই। এতিয়া মানে ইয়াতে ৰখি পেলাই অলপ চাহ তাহ অৰ্ডাৰ কৰিছে খাবৰ কাৰণে। তাৰপিছত আমি ওলাই আহিছোঁ খাই মেলি পেলাই। ইয়াতে মানুহবোৰ, চব মানুহ আহি পেলাই ৰখে। তো এয়া চব পাৰ্কিং কৰা হৈ আছে। এইটো জেগাত চাহ খাবলৈ বিৰাট ধুনীয়া। সীতা জখলা আহিছে চাগে কোনোবা। তো আমি আহিলে মানে ইয়াতে ৰখা হয়েই আৰু। পাই গ'লোহি। তাৰপৰা এইবোৰ বস্তু চস্তু নোমোৱা হৈছে আৰু। বিনু যায়গৈ, বাই 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 বাই। এয়া বেগ এয়া নহয়, নিকৰ তাত আছে। ফাইনেলি আমি এতিয়া আহি পেলাই কামাখ্যা ষ্টেচন পালোহি। আমাৰ ট্ৰেইন ৰেডি হৈ আছে, এইখন ট্ৰেইন যাবৰ কাৰণে। আমাৰ এইটো ৰ'বা, B8। তো আমাৰ মানে কি হ'ল, আমি টুৰ টায়াৰ কৰিছিলোঁ বুকিং, কিন্তু মানে টুৰ টায়াৰ যিখন কৰিছিলোঁ নৰ্থ ইষ্ট, তাত মানে ট্ৰেইনখন কেঞ্চেল হৈ গ'ল। কেঞ্চেল হৈ যোৱাৰ কাৰণে মানে আমি আকৌ সেইদিনাখন, তাৰ পিছদিনাখন মই আহি পেলাই মানে আকৌ বেলেগ এখন ট্ৰেইন ব্ৰহ্মপুত্ৰ মেইল, সেইখন আমি হেৰি কৰিলোঁ। তাৰপিছত লাষ্টত গৈ থ্ৰী টায়াৰ পালোঁগৈ। কিন্তু আমাৰ আহোঁতেহে টুৰ টায়াৰ, যাওঁতে টুৰ টায়াৰ হ'ব লাগিছিলে, কিন্তু এতিয়া আহোঁতেহে থ্ৰী টায়াৰ, মানে থ্ৰী টায়াৰটো, যাওঁতে থ্ৰী টায়াৰ পালোঁ, আহোঁতে টুৰ টায়াৰ। তো এতিয়া উপায় নাই, কি কৰিম, ডেটটো ঠিক হ'লেই, যিহেতু ফিক্স হ'লেই, সেইকাৰণে আমি এতিয়া মানে উপায় নাই আৰু। থ্ৰী টায়াৰ এইটো আমাৰ ডবাটো, আৰু আমাৰ এইফালে চিটকেইটা আপোনালোকক দেখাইছোঁ।
এইটো এটা আৰু এইটো আৰু এইটো এটা। বাঁহত ৰেডি হৈছে আৰু গৈছে এইফালে চাই থাকিব ব্লগটো। এতিয়া হৈছে নেক্সট মৰ্ণিং, আজি আমাৰ 25 তাৰিখ। কাইলৈ আমি ৰাতিপুৱা মঙলবাৰে 4টাত গৈ পেলাই ৰাতিপুৱা এতিয়া মৰ্ণিঙৰ চাওক নাজাৰাটো চাওক। আমি এতিয়া পাইছোঁ ভাগলপুৰ ষ্টেচন। অলপ সময় ৰখাব ইয়াতে, কিবা কিবি পাওঁতে খাব কাৰণে লৈ লওঁ মানে। কেণ্টিনৰ কালি অৰ্ডাৰ কৰিছোঁ, কেণ্টিনৰ খানাটো ইমান ঠিক নহয়, সেইটো কাৰণে ভাবিছোঁ ইয়াতে কিবা এটা লৈ লওঁ মানে। ইয়াত 10 মিনিট ৰখাব ভাগলপুৰত। তো এয়াই ষ্টেচনটো, কিন্তু ইমান মানে আমাৰ গুৱাহাটী ষ্টেচন ইমান চাফ হৈ থাকে, ইমান চাফ নহয় তেনেকুৱা, বহুত লেতেৰা হয়। ফাইনেলি উই আৰ ইন দিল্লী। ৰাতিপুৱা প্ৰায় এতিয়া 7 বাজো হৈছেহি, 7 বজা নাই বাৰু, বাজু হৈছে আৰু আমি আহি পেলাই ইয়াত পাইছোঁহি। বহুত ঠাণ্ডা। তো প্ৰথম মানে গাজিয়াবাদ পাৰ হৈ পেলাই আমি দিল্লী এতিয়া পাইছোঁ আৰু। তো ইফালে চাওক ইমান কুঁৱলী। অৱস্থা বেয়া হৈ গৈছে, বহুত ঠাণ্ডা। তো সেয়াই আৰু, চাই থাকক আপোনালোকে ব্লগটো। মানুহবোৰ যাবৰ কাৰণে ৰেডি হৈছে, এয়া ওলাইছে আৰু চববোৰ আমাৰ যাবৰ কাৰণে ৰেডি, চব পেকিং চেকিং কৰি দি ক'লে ছাৰ। এতিয়া পালোহি দিল্লী ষ্টেচন হয় এইটো। ৰাতিপুৱা মানুহবোৰ আৰু মানে ট্ৰেইনৰ পৰা নামি গৈছে, এইফালে এক্সিটটো হয়। আমি যাবৰ কাৰণে হোটেল যাবৰ কাৰণে গোটেইখিনি মানুহ আহিছোঁ। ইয়াত নিক আহিছে, এইফালে বাহঁত এইফালে গৈ আছে। তো যাম বাহিৰত গাড়ী চাড়ী অলৰেডি আহিলেই, কেববোৰ মানে হেৰি যাবৰ কাৰণে ক'ত যাব সুধিবৰ কাৰণে। তো আমি এতিয়া যাওঁ, বাহিৰত যাওঁ, গাড়ী চাড়ী পাওঁ যাওঁ আৰু। অৱস্থা বহুত বেয়া। এইটো বাহিৰৰ ভিউটো ষ্টেচনৰ, এনকুৱাৰী হয় ফালে ফুড ট্ৰেক, এনেকৈ ফটো মাৰি আছে। এইটো ব্লগ আপোনালোকক হোটেল লগ পাইছোঁ একেবাৰে ডাইৰেক্ট গৈ পেলাই। বহুত ঠাণ্ডা ইয়াতে, ঠাণ্ডা মানে মোৰ ড্ৰেছটো চব হাফ পেণ্ট পিন্ধি আহিছোঁ, মানে কি যেনেকৈ হোটেলত যেনেকুৱা ড্ৰেছ পিন্ধি আহিছিলোঁ তেনেকৈ গুচি আহিলোঁ, আৰু বেলেগ ড্ৰেছ পিন্ধিবলৈ মানে হেৰি নহ'ল আৰু। বহুত লেতেৰাই হৈছে যিহেতু, গতিকে হোটেলত গৈ চেঞ্জ কৰিম আৰু সেইকাৰণে হোটেল লগ পাইছোঁ। যাবৰ কাৰণে এতিয়া কেব এখন পাইছোঁ ইকো। এতিয়া ৰাতিপুৱা সময়টো যাবৰ কাৰণে এখন ৰেডি হৈছে। তো দাদাই আমাক ক'বগৈ आप ले जाएंगे ना हमें, आप ले जाएंगे? हाँ जी ओके। आप पीछे रख ली सर। ओके अपने लोकेशन लगाइए, चलो। ओके लोकेशन कोई रहा तो चला जाना है। এটা বস্তু দেখি বেয়া লাগিল, কিমান কাগজ আৱৰ্জনা গোটেই ভৰ্তি ৰাস্তাটো, বহুত লেতেৰা। একচুৱেলি মিউনিচিপালিটি সেইখিনি অকণমান দায়িত্ব ল'ব লাগে, কিমান লেতেৰা কৰি ৰাখিছে চাওকচোন। ফাইনেলি দিল্লী পাই গ'লোঁ, আৰু আমাৰ হোটেলো পাই গ'লোহি আহি আমি গোটেইখিনি আহি পেলাই বা বিন্দু নিক। এইটো হৈছে লোকেশ্যনটো আমাৰ, আৰু আমাৰ হোটেলটো হৈছে এইটো হোটেল সুৱৰ্ণা প্লেচ। আমি ইয়াতে থাকিম এইকেইদিন, যিমানকেইদিন থাকোঁ আৰু মুঠতে। আমি প্ৰায় 4 দিনমান আছোঁ। আপোনালোকে ব্লগবোৰ চাই থাকিলে গম পাব আমি ক'ত ক'ত যাম, ক'ত ক'ত ঘূৰিম। তো আজিলৈ এইটো ব্লগ ইমানতে শেষ কৰিলোঁ। তো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি